আচ্ছা টিকলু, তোক আজি এটা কথা সুধিম হে। তইতো হয় নহয় যেতিয়া তেতিয়া যিকোনো ক্ষেত্ৰত উত্তৰ দিব পাৰাই অৱশ্যে, তথাপিও আজি এটা অলপ বেলেগ ধৰণৰ এটা প্ৰশ্ন সুধিম হে। বেলেগ ধৰণৰ প্ৰশ্ন? তো কেনেকুৱা ধৰণৰ প্ৰশ্ন? অৱশ্যে জানোৱেই ছাৰ, মোকতো সদায় বেলেগ ধৰণৰ প্ৰশ্নই সুধি থাকা। দেচোন বাৰু, যি হ'লেও কম আৰু পাৰাখিনি। আচ্ছা কচোন টিকলু, কুকুৰৰ নেজ কিয় বেকা বাৰু? কুকুৰৰ নেজ কিয় বেকা? এইটো বহুত ডাঙৰ প্ৰশ্ন ছাৰ। এই প্ৰশ্নটোৰ উত্তৰ দিব গ'লে মই বহুত বছৰ, কোটি কোটি বছৰ আগলৈকে যাব লাগিব ছাৰ। ৱাও, বহুত কোটি কোটি বছৰ আগলৈকে যাব লাগিব। মানে কচোন বাৰু, কিনো বহুত বছৰ আগলৈকে যাব লাগিব? মানে ছাৰ তেতিয়া কুকুৰৰ জন্ম হৈছিলে। যেতিয়া জন্ম হ'ল তেতিয়া নামটো কুকুৰ নাছিলে, অকল কু আছিলে। তেতিয়া কি হ'ল, এদিন এই কুটো গৈ কিনে এটা নদীৰ কুৰত পৰি গ'ল। যেতিয়া কুকুৰটো গৈ নদীৰ কুৰ এটাত সোমাই গ'ল, তেতিয়া আমাৰ ইণ্ডিয়াৰ মানুহবোৰে বহুত চেষ্টা কৰিও কুকুৰটো কোনোমতে উদ্ধাৰ কৰিব নোৱাৰিলে। আৰু মাজতে এটা কথা কওঁ ছাৰ, পাহৰিছোঁ, তেতিয়া কুকুৰৰ নেজ নাছিলে। যেতিয়া মানুহবোৰে চেষ্টা কৰি কৰি বিফল হয়, তেতিয়া বহুত দূৰৰ পৰা, বিদেশৰ পৰা বহুত ডাঙৰ ডাঙৰ চাইণ্টিষ্ট, ডক্তৰ, এইবোৰ সকলোবোৰ মানে ইণ্ডিয়া চৰকাৰে মাতি আনিলে। কেনেবাকৈ কুকুৰটোক আমি উদ্ধাৰ কৰিব লাগিব। যিমান টকা পইচা খৰচ হয় কোনো কথা নাই, পইচা খৰচ হওক, সমস্ত পইচা বহন কৰিব চৰকাৰে, কিন্তু আমি কুকুৰটোক যেনে তেনে উদ্ধাৰ কৰিব লাগে। তেতিয়া কি হ'ল, বহুত দূৰৰ পৰা চাইণ্টিষ্ট, ডক্তৰবোৰ আহি পালে সময়ত। অহাৰ পিছত দেখা পালে যে কুকুৰটোক উদ্ধাৰ কৰাৰ কোনো এটা উপায় সহজত বিচাৰি পোৱা নগ'ল। তেতিয়া কি কৰিলে, বাহিৰৰ চাইণ্টিষ্টবোৰে এটা কাম কৰিলে, তাৰ পিছফালে এডাল নেজ তৈয়াৰ কৰিলে। মানে নেজ, কৃত্ৰিমভাৱে নেজ এডাল তৈয়াৰ কৰি সকলোৱে মানে ধৰি টানিব ধৰিলে। টানোতে 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 যেতিয়া নেজডাল বেকা হৈ গ'ল, তেতিয়া কেনেবাকৈ কুকুৰটোক টানি মানে উদ্ধাৰ কৰিলে। এইটো কাৰণতে মানে যেতিয়া কুকুৰটো গৈ কুৰত পৰিলে, সেইকাৰণে কুকুৰ নাম দিলে চাইণ্টিষ্টবোৰে। আৰু যেতিয়া নেজডাল টানি টানি মানে বেকা হৈ থাকিলে, তেতিয়া ভাবিলে চাইণ্টিষ্টে নেক্সট এতিয়াৰ পৰা যিমান কুকুৰ, তেতিয়া নেক্সট যেতিয়া কুকুৰ আৰু জন্ম পাব, সেই কুকুৰবোৰ সকলো কুকুৰৰ কৃত্ৰিমভাৱে নেজবোৰ হ'লেও যেনেকৈ নহওক বেকাকৈ মানে জন্ম দিয়াৰ চিষ্টেম এটা বনাই দিলে। তেতিয়াৰ পৰাই কুকুৰৰ নেজ বেকা হ'ল। আৰু চাইণ্টিষ্টবোৰে জানিলে যে কুকুৰবোৰ যেতিয়া কেতিয়াবা বিপদত পৰে, তেতিয়া চিধা নেজক আমি ধৰি টানাৰ সহজ কোনো উপায় নাই। সেয়ে কুকুৰৰ নেজ বেকা কৰি দিলে, যাতে ক'ৰবাত উদ্ধাৰ কৰিবলৈ বিপদত পৰিলে সেই কুকুৰটো আমি সহজতে উদ্ধাৰ কৰিব পাৰোঁ। সেইকাৰণে কুকুৰৰ নেজ বেকা। ধন্য ধন্য তোমাৰ, বহুত বহুত ডাঙৰ কথা এটা ক'লা, যিটো নেকি মই এজন শিক্ষক হিচাপে এই কথাটো জনা নাছিলোঁ। গতিকে তুমি যিটো এটা উত্তৰ আজি মোক ক'লা, সেই কথাটো মই কিন্তু বহুত আচৰিতেই নহয়, অকল বহুত ধন্যবাদ দিলোঁ তোমাক মই। সাংঘাতিক উত্তৰ তোমাৰ।